নমস্কাৰ বন্ধুসকল, আজি পুনৰ আহি গ'লোঁ আপোনালোকৰ ওচৰলৈ ব্লগ এটা লৈ নতুন এটা। আজি সৰিয়হ তুলিবলৈ ওলাইছোঁ, মা বা আৰু মই। দেউতাও এদিন গৈছিলে, তিনিদিনমান গ'ল ইহঁতেই, কিন্তু মই যোৱা নাছিলোঁ স্বাস্থ্য বেয়াৰ কাৰণে। আজি আকৌ মই ওলাইছোঁ, দেউতা নাই, আজি বেলেগ এফালে গ'ল। আজি সৰিয়হ তুলিম, তাতে অলপ খাম আৰু খানা চানা বইল। এয়া আহি আছোঁ, আমি পিকনিক চিকনিক কৰিম আৰু। এয়া পথাৰ পাই গৈছোঁহি আহি। পথাৰত সোমাইছোঁ। এই পথাৰৰ পৰিৱেশ ফাইনেলি আহি পাইছোঁহি। এই ডাঠ হাবিখন যে দেখিছে, সেই ডাঠ হাবিখনৰ ইফালে আছে আমাৰ বাৰীখন। সৰিয়হৰ তলি আছে, আলুৰ খেতি কৰিছিলে, আলু ইতিমধ্যে খান্দিলে, বেছি নহয়। নহৰু খেতি কৰিব আহিছিলোঁ ইয়াৰ আগৰ এদিন। এইজোপা বগৰী, যাওঁতে বগৰী লৈ যাম। জেগা পাই গৈছোঁহি, আমাৰ নিজৰ বাৰী। আমাৰ বাৰী মাহঁত ৰেডি হৈছে আৰু সৰিয়হ তুলিবলৈ। এয়া মই সৰিয়হ তুলিবলৈ বুলি আহিছোঁ। পিছে মই সৰিয়হ নুতুলোঁ, মায়ে আৰু বায়েহে তুলিব। মা লাগিয়েই গ'ল, আমাৰ চোকা মানুহ। ইয়াৰ আগলৈ সেয়া দাইলৰ খেতি কৰিছিলে, দেউতাই কাটিলে, এতিয়া দাইল লৈ গ'ল ঘৰলৈ। বেছি নাই সৰিয়হ, আজি সোনকালে শেষ হৈ যাব। এই মই নহৰু পাত দুখিলামান ছিঙিবৰ বাবে ওলাইছোঁ। এয়া বেঙেনা, এয়া মটৰ, বহুত ডাঙৰ খেতি নহয়, অলপ অলপকৈ কৰিছে। এয়া পিঁয়াজ পাত, এয়া নহৰু পাত, এয়া দাইলৰ খেতি মই আপোনালোকক কৈছিলোঁ। এয়া কাটি থৈছে যে, দেউতাই কাটি দিলে। এতিয়া এয়া নহৰু পাত অলপমান ছিঙি লৈ যাওঁ, আলু আৰু বিলাহী পিটিকাৰ লগত ধুনীয়াকৈ সানি খাবলৈ ভাল হ'ব। এয়া নহৰু আমি ঘৰৰ চবেই ৰুবলৈ আহিছিলোঁ এদিন, এয়া দেখুৱাবলৈ নহ'ল বাৰু। এতিয়া ইয়াতে পাত দুখিলামান তুলি লৈ যাওঁ। এনেই গোজা মাৰি থৈ যোৱা নহৰু, নিজে ৰোৱা নহৰু, ইমান ধুনীয়াকৈ হৈছে, দেখি ভাল লাগিছে। আচলতে পঢ়া শুনাৰ লগতে এইখিনি কৰিও ভাল পাওঁ। দেউতাই সৰুকৈ হ'লেও খেতিটো কৰিছে, দেউতাৰ লগত আহিও ভাল পাওঁ। বাৰীখন চোৱাও হয়, ইয়াত পৰিৱেশটো খুব ভাল লাগে। কেতিয়াবা মাজে মাজে আহোঁ। আমি আচলতে সকলোবিলাক কামেই কৰিব লাগে। এনেকৈ বাৰী নাথাকিলে নিজৰ ঘৰৰ কাষতেও কৰিব পাৰে। নহ'লে আজিকালি এটা নতুন আধুনিক পদ্ধতি লৈছে যে থাৰ্ম'কলত, মাছৰ যি থাৰ্ম'কল তেনেকুৱাত কৰে, সেয়াও আপোনালোকে তাতো লৈ পেলাই কৰিব পাৰে। বিভিন্ন পদ্ধতি আছে, কৰিব পাৰে। ডাঙৰকৈ নহ'লেও অন্ততঃ নিজে খাবৰ বাবে কৰিব পাৰে, নিজে খাবৰ জোখাৰে। নুতুটো বুলিও লগতে এডাল তুলি দিলোঁ আৰু। Oh no. এয়া সৰিয়হ তুলি থৈ গৈছে। এয়া দেখিছে নহয়, এয়া পজালি বুলি কয়। এই সৰুকৈ এনেকৈ যে থৈ গৈছে থোপা পাতি, এয়া পজালি বুলি কয়। এনেদৰে থৈ যায়, শুকাবৰ বাবে থৈ গৈছে।
Oh my god. এয়া অস্থায়ী জুই একুৰা জ্বলাই মা আৰু বাৰ কাৰণে চাহ পাতিছোঁ। মই নাখাওঁ, মা আৰু বায়ে খাব। বেঙেনা পুৰিলোঁ, বিলাহী পুৰিলোঁ। এয়া বিলাহী পুৰি আছোঁ, দেশী যোগাৰ কৰি লৈছোঁ। Oh yeah. এয়া ধনিয়া আমাৰ ফুলিয়ে গ'ল, হ'লেও ইয়াকে অকণমান, তথাপিও ইয়াকে দুই এডাল। এয়া আমাৰ আজি খানাটো ৰেডি হৈ গৈছে। এয়া কলপাতত ভাত বাঢ়ি লৈছোঁ। এয়া আলুৰ পিটিকা লগত এয়া নহৰু পাত দি দিছোঁ, আদা, এই বিলাহী আৰু বন্ধাকবি কোমলীয়া পাতটো। এয়া বন্ধাকবি পাতৰ লগত এয়া নহৰু পিঁয়াজ পাত এয়া আৰু ধনিয়া আছে। এয়া চানা চাহ খাবলৈ অনা লগতে থৈ দিছিলোঁ। এয়া বেঙেনা পিটিকা লৈছোঁ, ভাত কলপাতত লৈছোঁ। এতিয়া খাম ভালকৈ ভাত সাজ। এয়া বিলাহী পোৰা বিলাহী হয়, জুইত পোৰা মই দেখুৱাইছিলোঁ অলপ আগত, মই পুৰি লৈছিলোঁ। এয়া আলু এয়া বেঙেনা পুৰি লৈছোঁ, মই আপোনালোকক দেখুৱাইছিলোঁৱে। এতিয়া আৰামকৈ উপভোগ কৰোঁ তিনিজনীয়ে। বিৰাট এটা আছিলে, এইটো মস্তি লাগিব খাই। কেমেৰাটো অ'পেন হৈ থাকিল, গমেই নাপালোঁ। আজি সৰিয়হ তুলি হৈ গ'ল, এতিয়া ঘৰলৈ আহিছোঁ তিনিওজনী। আজিৰ দিনটো কি কৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি ভাল লাগিছে লাইক এটা কৰিব। আপোনালোক সকলোৱে ভালে কুশলে থাকিব। আজিৰ দিনটো ইমানেই, আপোনালোকক সকলোকে ধন্যবাদ জনালোঁ।